Hello, good morning. পথাৰত গৈ আছো মা আগতে শেষত মই এইফালে দিম গৈছো হেল্ল' গুড মৰ্ণিং এইটো কাৰণে কৈছোঁ যে মই ভিডিঅ'টো আজি ৰাতিপুৱাই আৰম্ভ কৰি দিছোঁ। ৰাতিপুৱা এইকাৰণে আৰম্ভ কৰিছোঁ যে আজি মই পথাৰত যাম। আজি মানে আমাৰ পথাৰ শেষ হ'ব, সেইকাৰণে আজি পথাৰত যাম আৰু পথাৰত কি কৰোঁ আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। আজি আমাৰ পথাৰ শেষ হ'ব, মই যাম, কাকু যাব, বা যাব, মা আৰু পাপা আগতেই গ'লে। এতিয়া মই পথাৰত কিবাকিবি খাবৰ কাৰণে বস্তু বনাই লওঁ, তাৰপিছত যাম আৰু আপোনালোকে চাই থাকিব সকলোৱে। ইয়াতে মই ৰিফাইন দি লৈছোঁ। মই পথাৰত খাবৰ কাৰণে পিঁয়াজ পকৰা দুটামান বনাম মানে, সেইকাৰণে ৰিফাইনটো গৰম হোৱালৈকে ৰৈ দিছোঁ। আমি এতিয়া পথাৰত গৈ আছোঁ। মা আগতেই গ'ল পথাৰত, মা আৰু পাপা ৰাতিপুৱা সোনকালে গ'ল, আমাৰ দেৰি হ'ল। এতিয়া গৈ আছোঁ। এইটো মোৰ হাতত পনিয়ল আছে, চিনি পাইছেনে? বহুতে চিনি পাবও পাৰে, নাপাবও পাৰে। বা লৈ আহিছিলে, মই এইটো খাম মানে সেইকাৰণে লৈ আহিছোঁ। ৰাস্তাত যাওঁতে কাকু আৰু বাক দেখাই দিছোঁ বেক কেমেৰা কৰি। মোৰ লগতে গৈ আছে, এই দুজনী গৈ আছে, এফালে কাকু এফালে বা। চাওঁ চাওঁ, চাই দিয়া আকৌ। ছোৱালীজনী ক'ত গৈছাও? ক'লৈ গৈছাও? তোমালোক দুজনী ক'ত গৈ আছে? নাই, এজনীও মোক গুৰুত্বই নিদিয়ে, পাত্তাই নিদিয়ে মোক। ঠিক আছে, এতিয়া কথা নাপাতো, গৈ লওঁ পথাৰত। গৈ কেনে চব দেখাই আছোঁ ধুনীয়াকৈ আৰু কথাও পাতি পাই গ'লোহি। আমি এতিয়া পথাৰত নামি যাম। ইফালে দুজনী নামিবৰ কাৰণে গৈ আছে, মই যাম এতিয়া আৰু সিহঁতৰ পাছে পাছে গৈ আছোঁ পথাৰত। এইফালেদি যাব লাগিব, এইফালেদি, সেইফালে দূৰৰ ফালে মা গৈ আছে। তুমি যোৱা, নিনিয়া কুচনাল বা গৈ আছে। এইফালে আমাৰ কাকু গৈছে, শেষত গ'ল, শেষত মই এইফালে দিম গৈছোঁ এইফালে পাপা, মা, বা, পাপাৰ লগতে তাইৰো লাগি দিছে। অকল এদুবাৰহে বাকী আছে। এফালে এদুবাৰ আছে, এফালে কোম্পানী বাগান আছে। এফালে বাকীবিলাক ৰোৱা হৈ গ'ল আগতেই। এদুবাৰ পানী বেছি হৈ থকাৰ কাৰণে ৰোৱা নাছিলে। এফালে বেলেগ মানুহৰ লগত মায়ে ৰুলেই আগতেই। আমি এইদুবাৰ ৰুম আজি।
আহি ঘৰ পাই গ'লোহি। এতিয়া যদি পথাৰ শেষ হ'ল সেইকাৰণে হাঁহ মাৰি খাম। আমাৰ প্ৰত্যেকবাৰে পথাৰ শেষ হোৱাৰ পাছত এটা হাঁহ মাৰি খাওঁ আৰু মই কলপচলাৰ লগত বনাম। এইটো মোৰ হাতত আছে হাঁহটো। পাপাই আহি মাৰিলেহি মানে এতিয়া মই গা চা ধুই লওঁ, তাৰপিছত চব্জি তব্জি কাটো, কলপচলা আৰু হাঁহ মাংস বনাওঁ। হাঁহৰ মাংসৰ জুইত বনোৱা খাই ভাল লাগে। হাঁহ মাংস আৰু কলপচলা দুয়োটা মিলাই কিনে জুইতে বনাম। সেইকাৰণে এতিয়া অলপ বহি লৈছোঁ। ভাতটো হোৱাৰ পিছত জুইত গৈ চব্জিটো বনাই দিম। ফালে গছৰ তলত বহি আছোঁ, ঠাণ্ডা পেলাই আছোঁ আৰু বহুত গৰম। যেতিয়া আমি পথাৰত গৈছোঁ ইমান গৰম নাছিলে, ঠাণ্ডা আছিলে। এতিয়া আৰু 12টা 1 হৈ গ'ল মানে এতিয়া একদম পুৰা ৰ'দ।